হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰী এক্সামত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক কেতিয়া স্কুটি প্ৰদান কৰিব আৰু স্কুটিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে আবেদন কৰিব, মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আদিৰ বিষয়ে এই ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাওক। অসম চৰকাৰে 2020 বৰ্ষৰ পৰা হায়াৰ ছেকেণ্ডেৰী এক্সামত 60% উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ অধীনত স্কুটি প্ৰদান কৰি আহি আছে। এইবাৰ 2022 বৰ্ষত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী এক্সামত 60%ৰ ওপৰত পাইছে আৰু যিসকল ছাত্ৰই 75%ৰ ওপৰত পাইছে তেওঁলোকক প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ অধীনত স্কুটি প্ৰদান কৰা হ'ব। অসম চৰকাৰে নৱেম্বৰ মাহত স্কুটি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। স্কুটিৰ কাৰণে কেনেদৰে আবেদন কৰিব, মেৰিট লিষ্ট কেনেদৰে চাব আদিৰ বিষয়ত পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এনেকুৱা নতুন ভিডিঅ' পাবলৈ নিউ আপডেট আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।